আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি তাকে ক'তো ওলাইছোঁ পোৱা নাই, এই গাহৰি আনিছোঁ, তাকে অলপ বনাওঁ, তাকে দেখাব লৈছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে, কি দি পিনে বনোৱা হয় গাহৰিটো কাটি আছোঁ। এতিয়া চাই থাকক ভিডিঅ'টো, অলপ স্কিপ নোহোৱাকৈ। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব অতি সোনকালে। যিকোনো বস্তু খালে মানে অলপ পেটত দিগদাৰ হয়, প্ৰব্লেম হয়। এয়া চাওক আমাৰ এয়া পানী টেংকি টেপ, আগতেও গাহৰি চাহৰি কাটিয়ে থাকে গাঁৱতো, কেৰেলাটো এনেকৈ কাটা মেলা একদম স্পট, আৰু চব্জি বনোৱাটো স্পট আছে। নিজে হেৰি কৰি তাৰপৰা ভালকৈ গাহৰি এতিয়া কাটি হৈ যাব, এতিয়া বইল কৰিব লাগিব। এতিয়া গাহৰিখিনি কাটি হৈ গ'ল, এতিয়া বইল কৰিব লৈছোঁ। তাকে অলপ বীজাণু চিজাণু যাবলৈ তাকে বইল কৰি লোৱাটো ভাল হয়। তাকে বহুত ভিটামিন খুৱাই আজিকালি গাহৰিবোৰ, ডাঙৰ পায় জল্দি বীজাণুবোৰ যাবৰ কাৰণে বইল কৰি লৈছোঁ। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে, কি দি বনোৱা হয় ভিডিঅ'ৰ গাহৰিখিনি চাই থাকক মানে। আৰু এতিয়া গাহৰিটো বইল কৰা হৈ গ'ল, বইল কৰি এতিয়া ওলালোঁ। এই মাংসখিনি চাই লওক কেনেকুৱা তাজা মাংস। এতিয়া লাহেকৈ বনাম, আৰু কি দি বনোৱা হ'ব চাই থাকিব আপোনালোকে ভিডিঅ'টো। বেছি মছলা জাতি নিদিওঁ বস্তু, অকল পিঁয়াজ আৰু আদা নহৰু দিম, লগত জলকীয়া বিলাহী দিব লাগিব অলপ। তাকে তেলৰ বেছি নিদিওঁ, চাই থাকিব ভিডিঅ'টো কি চিষ্টেমত বনোৱা হয়, চাই থাকক শেষলৈকে কেনেকৈ বনোৱা হয়। এতিয়া পিঁয়াজ চিয়াজ দিয়া হৈ গ'ল, এয়া পিঁয়াজ দিলোঁ, তেলটো দিলোঁ, চাই লওক তেলটো অকণমান কম দিছোঁ পিঁয়াজৰ গতে। জাষ্ট অকল কেৰাহীটোত মানে অলপহে দিছোঁ, হাত লগাই দিছোঁ, আৰু যাতে অলপ তেল দি পিনে পিঁয়াজটো ভজাটো ভাল। চাই থাকিব এতিয়া হালধি দিবলৈ হৈ গৈছে, পিঁয়াজটো অলপ জ্বলিছে, তাকে এতিয়া হালধি অলপ দি দিছোঁ, কম পৰিমাণ জোখত, আৰু চব্জিখনত কিমান লাগে তাকে। আৰু মছলা একো নিদোৱে মানে, যাতে ৰেড চিলি একো সেইবোৰ এতিয়া নহ'ব, অকল হালধি আৰু নিমখ জলকীয়া আদা নহৰু দিয়া হ'ব। চাই থাকিব কিমান টেষ্টি হ'ব খাবলৈ। যিমান পাৰে লৰাব চব্জিখন, যাতে তেতিয়া খাবলৈ বেছি ভাল হয়। পিঁয়াজবোৰ ভালকৈ যদি গলাই ল'ব লাগে অলপ। এতিয়া পিঁয়াজখিনিত পানী অলপ দিলোঁ, পানী অলপ দি উতলাই দিলোঁ, তাকে দেখাও নালোঁ গোটেইডোখৰ ভিডিঅ' পোৱা নাই, অকলে কৰিছোঁ। তাকে মোবাইলটো এবাৰ পানী আনি পানীটো অলপ উতলাই দিছোঁ, পিঁয়াজটো একদম মানে গলি যাব একদম লাহেকৈ। এতিয়া মাংসটো দিম, আৰু চাই থাকিব ভিডিঅ'টো। এতিয়া পিঁয়াজখিনি দি হৈ গ'ল, এতিয়া মাংস দিব লৈছোঁ, চাই থাকক।
এতিয়া বিলাহী চিলাহী দি দিয়া হৈ গ'ল গোটেইটো ভিডিঅ' বনোৱা নাই তাকে বিলাহী অলপ দি দিলোঁ বিলাহীখিনি গলি গৈছে আৰু লাহে লাহে খাবলৈ হ'ব এতিয়া যিমান পাৰে লৰাই থাকিব আৰু তেতিয়া বেছি ভাল হ'ব খাবলৈ মাংসটো আৰু এনেকুৱা টেষ্টি হ'ব খাবলৈ কাৰণে চাই থাকক কালাৰ কেনেকুৱা মজা উঠিছে চাই থাকক একো দিয়াই নাই জাষ্ট হালধি অকল চাই থাকক ভিডিঅ'টো শেষলৈকে খোৱা ভিডিঅ'টো দেখাম চাগে খোৱালৈকে আদা নহৰু দিয়া হৈ গ'ল এতিয়া নমাব লাগে আৰু এতিয়া হৈ গ'ল তাকে কেনেকুৱা টেষ্টি হয় জনাম আপোনালোকে ভিডিঅ' চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক আৰু কমেণ্টটো দি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল ভাল ভিডিঅ' আহি থাকিব অতি সোনকালে ছাবস্ক্ৰাইবটো নকৰাকৈ নাযাব আৰু যাতে কৰি দিয়ক আৰু জল্দি 1K এয়া ফিনিচিঙত কেনেকুৱা হ'ল চালক কালাৰটো অলপ আপোনালোকে যাতে জিভা পানী পৰি গৈছে চাগে মাংসবোৰ দেখি যদি খাবলৈ মন আছে যদি মোক মাতিব এনেকৈ ভালকৈ বনাই খুৱাম আপোনালোকক জল্দি 1K কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক লগৰবোৰৰ লগত তেতিয়া জল্দি 1K হৈ যাব মই আপোনালোকক গৈ পিনে গাহৰি মাংস বনাই খুৱাম আৰু যি মাংস হওক আৰু একদম টেষ্টি এই আটাই খালে আটাই মাংসটো কৈছে পুৰা টেষ্টি হৈছে বোলে তাকে আৰু এতিয়া আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিম চাগে ভিডিঅ'টো আৰু আপোনালোকে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক আৰু যিমান পাৰে অতি সোনকালে 1K কৰি দিয়ক এয়া মানতে ভিডিঅ'টো সমাপ্ত কৰিবলৈ লৈছোঁ বাই আৰু নেক্সট ভিডিঅ' চাবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো চাহৰে লগতে চেনাই কিবা মিলাই খুৱালো